নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে লাও আগৰ ভাজি। আজি মই ৰঙালাও আগ কেইটামান ছিঙি আনিছোঁ মোৰ বাৰীৰ পৰাই। এই আগকেইটা তাৰ কাৰণে বনাবৰ কাৰণে লগতে কেইটামান কঁঠাল গুটি লৈছোঁ, নহৰু এটা, পিঁয়াজ দুটা, কেঁচা জলকীয়া কেইটামান। ব'লকচোন মই কেনেকৈনো তৈয়াৰ কৰোঁ, আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। এতিয়া প্ৰথমতে মই গোটেই বস্তুকেইটা বাছি পেলাই লওঁ। তেল গৰম হৈ গ'ল। তেলত মই এতিয়া এই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। নহৰু মই টুকুৰা কৰি লৈছিলোঁ, এই টুকুৰা দি দিছোঁ নহৰু। কেঁচা জলকীয়াকেইটা ফালি লৈছিলোঁ। এতিয়া অকণমান এতিয়া ইয়াতে মই এই ৰঙালাও আগখিনি দি দিম। ৰঙালাও আগকেইটা মই অকণমান দীঘলকৈ কাটিছোঁ। অকণমান এনেকৈ দীঘলকৈ কাটিলে মানে ভাল লাগে বেছি। ইয়াতে মই কঁঠাল গুটিকেইটাও দি দিছোঁ একেলগে। ইয়াতে মই নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধি দি দিছোঁ। এতিয়া অকণমান ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ঢাকনা মাৰি ৰখাই থ'ব লাগিব। মই ইয়াত ঢাকোনখন মাৰি অলপ সময়ৰ কাৰণে ৰাখি দিছোঁ। মই অকণমান এতিয়া উদঙাই চাওঁ। এই দেখিছে পানীটো শুহি গৈছে। এতিয়া ইয়াতে মই অকণমান পানী দি দিম, যিহেতু কঁঠাল গুটিখিনি সিজিব লাগিব, সেইকাৰণে পানী অকণমান মই দি দিম। অকণমান পানী দি দিছোঁ। পানীকণ দি মই আকৌ অলপ সময়ৰ কাৰণে ঢাকি পেলাই ৰাখি দিম। ঢাকি পেলাই ৰাখি দিছোঁ। এয়া দেখিছে হৈ গ'ল। মই অকণমান উদঙাই চাইছোঁ। এয়া হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ, দি ইয়াতে নমাই ৰাখি দিছোঁ।